নমস্কাৰ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই থিয়ৰিটো কেনেকৈ সলভ কৰিব পাৰি আপোনালোকক দেখাই যাওঁ। অতি সহজ নিয়মে আপোনাক দেখাই যাওঁ, আপোনালোকে চাই যাব, অতি কম ভিডিঅ'তে শিকিব পাৰিব। এইটো দেখিছে কিউবটো চবফালে মিলি আছে, চবফালে কিউবটো মিলি আছে দেখিছে। এতিয়া মই কিউবটো খেলি মেলি কৰি দিছোঁ। দেখিলে এতিয়া কিউবটো গোটেইটো খেলি মেলি কৰি দিলোঁ। এতিয়া মই এইটো সলভ কৰি দেখাম আপোনালোকে। মই প্ৰথমতে ৱাইটটো বাছি লৈছোঁ, এইফালৰ পৰা মিলাই যাওঁ। প্ৰথমতে এতিয়া এটা প্লাছটো বনাব চাম। প্ৰথমতে ইয়াত এটা পিচ আছে, এইটো খেলি মেলি কৰি দিছোঁ। এই প্লাছটো বনাব চাম। প্ৰথমতে ইয়াৰ মাজৰ পিচবোৰ চাব লাগিব, বগা বগা প্লাছটো বনাব লাগিব। প্ৰথমতে এই পিচটো এটা এনেকৈ বনিলে, এনেকৈ এইটো এনেকৈ তলত লৈ মিলাই আনিলোগৈ, দুটা বনিলে। তেনেকৈ এইটো এনেকৈ তললৈ নিলে, এনেকৈ তিনিটা বনিলে। তেনেকৈ আৰু এইটো আছে, এইটো তললৈ এনেকৈ নি লৈছোঁ। তেতিয়া এইটো বেয়া হৈ গৈছে, এইটো ছাইডলৈ নি লৈছোঁ, আকৌ ঠিক কৰি লৈছোঁ। এইটো দেখিছে প্লাছটো বনি গ'ল। এতিয়া ছাইডৰ পিচবিলাক ভৰাম। ছাইডৰ পিচ ভৰাবলৈ নিয়ম এটা আছে। যেনেকৈ এই পিচটো তললৈ নি ল'ব লাগিব, মানে এনেকৈ আঁতৰাই লৈছোঁ। এতিয়া আমি এইটো মিলাব লাগিব। তাৰপিছত এইটো ইয়াত বহিব, এইটো কাৰণে বিপৰীত ছাইড আঁতৰাই ল'ব। এনেকৈ এইটো ইয়াত বহি গ'ল। তেনেকৈ এইটো একে চেম নিয়মত এইটো দেখিছে, তেনেকুৱা কৰি ল'ব লাগিব। এইটো ইয়াত বহি যাব, সেইকাৰণে বিপৰীত ছাইডে এনেকৈ আঁতৰাই ল'ব লাগিব। তেনেকৈ গোটেইকেইটা পিচটো তেনেকৈ ভৰাই ল'ব পাৰি। এতিয়া এইটো তেনেকৈ চেমটো নিয়ম, এইটো সোমাই গ'ল। এতিয়া আৰু এটা আছে, এইটো তলত আছে, তললৈ ওপৰলৈ কেনেকৈ নিব। প্ৰথমতে এইটো এল আনিবলৈ হ'লে এনেকৈ কৰি ল'ব। এইটো এল আহি গ'ল, আকৌ আপোনালোকে এনেকৈ ঘূৰাই ল'ব। এইটো এনেকৈ এইফালে কৰি ল'ব, আকৌ বিপৰীত ছাইডে ঘূৰাব। দেখিলে এইটো ইয়ালৈ গ'লগৈ। এতিয়া ইয়াৰ পৰা আনিবলৈ সহজ হয়। এতিয়া এনেকৈ কৰি এতিয়া দেখিলে, এতিয়া এটাত লেবেল মিলি গ'ল। আৰু দ্বিতীয়টো চাওঁ, ইয়াত য়েল্ল' আছে, য়েল্ল' নথকা পিচবিলাক চাব। এনেকৈ ইয়াত য়েল্ল' নাই, গ্ৰীণ আৰু ৰেড আছে। এতিয়া গ্ৰীণৰ লগত এইটো ইয়াত বহিব, সেইকাৰণে বিপৰীত ছাইডে এনেকৈ নি ল'ব। এনেকৈ ওপৰলৈ নিব, এনেকৈ এইটো দেখিছে, এইটো সোমাই গৈছে। আৰু এটা আছে, এইটো ইয়াত বহিব। এনেকৈ এইটো এইফালে নি ল'ব। এইটো একেই ফৰ্মুলা দেখিলে, এইটো ইয়াত বহিব, বিপৰীত ছাইডে নি ল'ব। এইটো ওপৰলৈ কৰিব লাগিব, এইটো ছাইডলৈ, এইটো তললৈ, এইটো আকৌ ছাইডলৈ। এইটো এনেকৈ ঘূৰাব লাগিব, এইটো এনেকৈ দেখিলে এইটো মিলি গৈছে। আৰু এটা আছে, সেইটো হৈছে এইটো ইয়াত যদি মিলি যায়, গোটেইকেইটা মিলি যাব। এনেকৈ নি ল'ব। দেখিছে দুটা লেবেল মিলি গৈছে। এতিয়া ওপৰত এটা আছে, ইয়াত যেনেকৈ প্লাছ বনাইছিলোঁ, তেনেকৈ ইয়াতো প্লাছ বনাব লাগিব। প্লাছ বনোৱাৰ এটা ফৰ্মুলা আছে। এইটো এনেকৈ কৰি দেখিলে একেটা ফৰ্মুলাৰ প্লাছটো বনি গ'ল। এতিয়া আমি এই পিচটো মিলাব চাব লাগিব। যেনেকৈ এইটো ৰেড নাই মিলা, এইটো কৰিছোঁ, এইটো নাই মিলা, এইটো মিলিছে, আৰু এই দুটা নাই মিলা। যোন দুটা নাই মিলা নিজৰ ফালে কৰিব, এটা এইটো ছাইডে কৰিব। আৰু এটা ফৰ্মুলা আছে, এইটো এনেকৈ কৰি পিনে দুবাৰ মাৰিব, আকৌ এনেকৈ। এতিয়া চাওক গোটেইকেইটা মিলি গৈছে, এইটো মিলিছে। এতিয়া আমি পিচবিলাক, এই পিচটো ঠিক জেগাত আছে চাব লাগিব। এইটো ঠিক জেগাত নাই, কাৰণ ৰেডটো এইটো এক ছাইডো নাই। এতিয়া এই পিচটো এইফালে নিব লাগিব। তাৰ কাৰণে এটা ফৰ্মুলা আছে, এইটো এনেকৈ কৰিব লাগিব। এইটো এনেকৈ দাঙিবলৈ, এনেকৈ এই পিচটো ইয়াৰ পৰা তালৈ গ'লগৈ। দেখিলে এতিয়া এই দুটা পিচ ঠিক জেগাত আছে, এইটো কিন্তু এই দুটা মিলাব লাগে। তাৰ কাৰণে এটা ফৰ্মুলা আছে। এনেকৈ দুবাৰ মাৰিব, এনেকৈ তলত, এনেকৈ আৰু এবাৰ এইফালৰ পৰা মাৰিব। চেম দুবাৰ মাৰিব, তললৈ আনিব, আকৌ এইফালে ঘূৰাই নিব, আকৌ ওপৰলৈ, আকৌ এনেকৈ মিলাব, এনেকৈ আকৌ এবাৰ মাৰিব, দুবাৰ তললৈ, এইফালে আনিব, এইটো তাৰপিছত আকৌ ওপৰলৈ, এনেকৈ। এতিয়া দেখিলে এইটো মিলি গ'ল। এতিয়া এই দুটা মিলিব আছে। এতিয়া যেতিয়া এইটো মিলি যাব, আপুনি এইটো এনেকৈ কৰি ল'ব। এতিয়া দুবাৰ মাৰিব লাগিব, এনেকৈ দুবাৰ, এনেকৈ দুবাৰ, এইটো তললৈ, এইটো ছাইডে, এইটো ওপৰলৈ, এইটো ছাইডে। আৰু এতিয়া এইটো এনেকৈ আহি গ'ল ন, আৰু এবাৰ মিলিলে আপোনাৰ মিলি যাব। এইটো এনেকৈ, তাৰপিছত এইটো ওপৰলৈ, তললৈ,
তেনেকৈ আকৌ এবাৰ এইটো এনেকৈ দুবাৰ আৰু আমি মাৰি দিছোঁ, মিলি যাব। এতিয়া দেখিলে এই গ্ৰুপটো মিলি গ'ল গোটেইটো চবফালে অতি কম সময়ৰ ভিতৰতে মই জোৰকৈ মিলাব পাৰোঁ, কিন্তু এইটো আপোনালোকক লাহে লাহে কৰি দেখাইছোঁ। এইটো অতি কম সময়তে মিলাব পাৰিব আপোনালোকে। যদি ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।